इं 2023 मायथाइनि आसाम स्टेट प्रिमियार लीग जोलुर बादायलायनाया हादोरसानि दाब दाब जायगायाव खुंफुंजानायजों लोगोसे 5 नभेम्बर रबिबारनिफ्राय गसाइगाव महकुमानि सिङाव थानाय रायमना फ्रेन्ड्स क्लाबनि गेवलां गेलेग्रा फोथाराव जागायबाय। गिबि साननि जोलुर बादायलायनायाव चिरां जिल्लानि खोरोमदाव एफसिआ जायगानि गबिन्द एफसिखौ 3 गल सोनानै देरहासार जानो हायो। गुबुन फारसेथिं गिबि साननि जागायजेननाय जोलुर गेलेनाय बादायलायनायाव आसाम स्टेट फुटबल फेडारेशननि गाहाय नेहाथारि डक्टर सांग्रां ब्रह्मआ बाहागो लानानै फुटबल गेलेनाय बादायलायनायखौ नायफैनानै हेफाजाब होफैनाय गसाइगाव आरो रायमना ओनसोलनि रायजो राजाफोरनो गोजोननाय फोरमायनानै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। তাৰিখতে বঙাইগাঁৱত ষ্টাৰ্ট হৈছিলে। প্ৰথমবাৰৰ বাবে আপোনাৰ AIFFৰ CMSৰ প্লেটফৰ্মত অসম প্ৰিমিয়াৰ লীগ, যিটো অসমৰ টপ লীগ বুলি কোৱা যায়, এইটো আমি ষ্টাৰ্ট কৰিবলৈ পাৰিছোঁ। আৰু ইয়াতে টোটেল 8টা টিমে অংশগ্ৰহণ কৰিছে। আমাৰ লোৱাৰ আছাম পাৰ্টৰ পৰা 11 ষ্টাৰ FC আছে, ইউনাইটেড চিৰাংদুৱাৰ FC আছে, গোবিন্দ বসুমতাৰী FC আছে, আপোনাৰ খৰমদাও FC আছে, আৰু আপাৰ চাইডৰ পৰা ডিফুৰ পৰা আছে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC, মৰাণ টাউন ক্লাব আৰু যোৰহাট টাউন ক্লাব আৰু ডিমা ইউনাইটেড। এইকেইটা টিমৰ মাজত আমাৰ হোম ৱে বেচিছত খেলখন হ'ব। প্ৰতিখন হোম গ্ৰাউণ্ডত 8খনকৈ মেটচ হ'ব। ক'ব গ'লে দুটা ষ্ট্ৰং টিমৰ মাজত খেল আছিলে। গোবিন্দ বসুমতাৰী যিটো একাডেমি, তেখেতসকলে যথেষ্ট ষ্ট্ৰং টিম বনাইছে, আৰু ইউনাইটেড চিৰাংদুৱাৰ FC আপোনাৰ এটা আই লিগ 3 দল হয়, তেখেতসকলে যথেষ্ট ষ্ট্ৰং হয়, আৰু খেলখন চাই ভাল লাগিছে। বহুত কম্পিটিটিভ খেল হৈছে। এতিয়া ক'ব গ'লে আমি হাৰ্ড ৱৰ্ক কৰি আছোঁ। লাষ্ট আমি আমাৰ যিটো কোকৰাঝাৰত সন্তোষ ট্ৰফি হৈছিলে, এই সন্তোষ ট্ৰফিত আমাৰ অসম দলে এটাও গ'ল নোখোৱাকৈ আমি কোৱালিফাই হ'ব পাৰিছোঁ ফাইনেল ৰাউণ্ডত। আৰু আমি এতিয়া আছাম প্ৰিমিয়াৰ লীগ কৰিলোঁ। ইয়াৰ পিছত আপোনাৰ আমি কৰিবলৈ গৈ আছোঁ ইউথ লীগ, আণ্ডাৰ 13, আণ্ডাৰ 15 আৰু আণ্ডাৰ 17 তিনিটা কেটেগৰী ইউথ লীগ কৰিবলৈ গৈ আছোঁ। আৰু আমি অতি সোনকালে আপোনাৰ উমেন লীগ আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। তো আমি গোটেই আমাৰ যিটো অসমত ফুটবলটো যদি আমি ডেভেলপ কৰিব লাগে, আমি লীগটো আমি ডেভেলপ কৰিব লাগিব। Yang paling fan board of team, best of luck.